শ্ৰদ্ধাৰ ৰাইজ, অসমৰ দৰিদ্ৰজনৰ কাষত থিয় হোৱাৰ বাবে আমি সংকল্প কৰিছিলো। এতিয়া আমি এক নতুন আঁচনি আনিছো যে আমাৰ যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলো মানুহে অসমৰ চিকিৎসালয় আৰু ভাৰতৰ নিৰ্বাচিত চিকিৎসালয় মাত্ৰ সেই ৰেচন কাৰ্ডখন দেখালেই বছৰি 5 লাখ টকাৰ চিকিৎসা বিনামূলীয়াভাৱে কৰিবলৈ সুবিধা পাব। অহা কেইদিনমানৰ ভিতৰতে সেই আঁচনিৰ কামো আমি আৰম্ভ কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ জীৱনলৈ উন্নয়নৰ এক ভগীৰথী যাত্ৰা আমি আৰম্ভ কৰিছো। দৰিদ্ৰতা নিৰ্মূলৰ আমি সংকল্প লৈছো। অসমৰ জাতীয় জীৱনক নতুনকৈ সজাই পৰাই তুলি আমাৰ ৰাজ্যখনক ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ শাৰীলৈ লৈ যাবৰ বাবে আমি প্ৰচেষ্টা কৰিছো। অহা 2023 বৰ্ষটোক আমি শিক্ষাৰ বাবে উৎসৰ্গিত কৰিব খুজিছো। অসমৰ যিমান হাইস্কুল আছে প্ৰতিখন হাইস্কুলতে পৰ্যায়ক্ৰমে আমি 8 কোটিৰ পৰা 7 কোটি টকালৈকে আগবঢ়াই অসমত অকল হাইস্কুলসমূহ নিৰ্মাণৰ বাবে আমি 5,000 কোটি টকা আমি খৰচ কৰিব খুজিছো, যাতে আমাৰ হাইস্কুল বিলাকে চিধা চিধি ডন বস্কো সেন্ট মেৰিজৰ বিল্ডিঙৰ লগত প্ৰতিযোগিতা কৰিব পাৰে। তেনেকুৱা এটা পৰ্যায়লৈ অসমৰ আমি হাইস্কুলসমূহক লৈ যাব খুজিছো।